নমস্কাৰ বন্ধুসকল, মোৰ নাম তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি মেট্ৰিক পৰীক্ষাত হৈ যোৱা আছামিজৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু গ্ৰামাৰ ছেকশ্যনটো আলোচনা কৰিম। তো আপোনালোকে মিলাই লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছিল, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সমাজ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? শুদ্ধ এনচাৰটো হ'ব প্ৰকাশ গোস্বামী। আৰু পৰৱৰ্তী কুৱেশ্যনটো আছিল একৰ খ, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? শুদ্ধ এনচাৰটো হ'ব ৰাহুল সংস্কৃতায়নৰ ৰচনা। 4ৰ ক নম্বৰৰ কুৱেশ্যনটো আছিল, কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল? ইয়াত শুদ্ধ এনচাৰটো হ'ল হেৰণলৈ। আৰু 4ৰ খ নম্বৰৰ কুৱেশ্যনটো আছিল, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? শুদ্ধ এনচাৰটো হ'ল ভলীবল। ভলীবলত দক্ষতা আছিল। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছিল, চমুকৈ উত্তৰ দিয়া। কুৱেশ্যনটো হ'ল, আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈ গৈছে। কাৰ কি কাৰণত মুখবোৰ টেমিৰ দৰে হৈছে? শুদ্ধ এনচাৰটো হ'ল ৰেলযাত্ৰীসকলৰ ডকাইতৰ কবলত পৰি। ৰেলযাত্ৰীসকলৰ ডকাইতৰ কবলত পৰি আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। পৰৱৰ্তী 7 নম্বৰৰ কুৱেশ্যনটো দিয়া আছিল, পাহিৰ ককায়েকৰ নাম কি? পাহিৰ ককায়েকৰ নাম হ'ল পল। আৰু 7ৰ খ নম্বৰ কুৱেশ্যনটো দিয়া আছিল, লেখকে বুছেৰত কি আছে বুলি কৈছে? শুদ্ধ এনচাৰটো হ'ল নিউক্লিয়' ৰিয়েক্টৰ। নিউক্লিয়' ৰিয়েক্টৰ আছে বুলি কৈছে। 10ৰ ক নম্বৰ কুৱেশ্যনটো আছিল, মহপাশ মানে কি? শুদ্ধ এনচাৰটো হ'ব মহপাশ মানে মায়াৰ বন্ধন। আৰু 10ৰ খ নম্বৰ কুৱেশ্যনটো আছিল, জিকিৰৰ ৰচক কোন? শুদ্ধ এনচাৰটো হ'ল আজান ফকীৰ। জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। 11ৰ খ নম্বৰ কুৱেশ্যনটো আছিল, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। ইয়াত খোদা আৰু মমিন শব্দ দুটাৰ অৰ্থ কি? এনচাৰটো হ'ব প্ৰেৰিত দূত আৰু বিশ্বাসী মুছলমান। প্ৰেৰিত দূত আৰু বিশ্বাসী মুছলমান, খোদা আৰু মমিনৰ শব্দ দুটাৰ অৰ্থ। 13ৰ ক নম্বৰ কুৱেশ্যনটো আছিল, জল, স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? শুদ্ধ এনচাৰটো হ'ব অন্তৰীক্ষত। 13ৰ খ নম্বৰ কুৱেশ্যনটো হ'ল, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? শুদ্ধ এনচাৰটো হ'ব ম'হৰ শিঙেৰে। ম'হৰ শিঙেৰে পেঁপা বজাইছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল 13ৰ ঘ নম্বৰ কুৱেশ্যন হ'ল, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? ইয়াত শুদ্ধ এনচাৰটো হ'ব 25 বছৰ আগতে মানুহজনক লগ পাইছিল। 16ৰ কৰ কুৱেশ্যনটো হ'ল, সন্ধি ভঙাবলৈ যে গ্ৰামাৰ ছেকশ্যন, সন্ধি ভঙা, হিমালয় হিম যক আলয়, দেৱৰ্ষি দেৱযক ঋষি, সজ্জন সৎ যক জন। 16 নম্বৰৰ গড় কুৱেশ্যনটো দিয়া আছে, তলৰ যিকোনো এটাৰ বেজ বাক্য সহ সমাসৰ নাম লিখা। ধেনু আৰু স্বৰ অৰ্থাৎ দণ্ড। পঞ্চৱতী পঞ্চবাটৰ সমূহৰ দিগু। পীতাম্বৰ পীত বৰণৰ অম্বৰ যাৰ। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলত দিয়া বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। ইয়াত অপশ্যনটো দিয়া আছে, যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। এনচাৰটো হ'ব পৰিশ্ৰম কৰিলেহে সাফল্য লাভ কৰিব। পৰিশ্ৰম কৰিলেহে সাফল্য লাভ কৰিব। 22 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হ'ল, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াত শুদ্ধ এনচাৰটো হ'ল ভট্টদেৱ। 22 নম্বৰৰ খৰ কুৱেশ্যনটো হ'ল, হেমচন্দ্ৰ গোস্বামীৰ
প্ৰথম অসমীয়া চনেটৰ নাম কি? হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটৰ নাম কি? শুদ্ধ এনচাৰটো হ'ব প্ৰিয়তমাৰ চিঠি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল 25 নম্বৰ কুৱেশ্যনটো হ'ল কপিল মুনিৰ মাতৃ কোন আছিল? কপিল মুনিৰ মাতৃ কোন আছিল? শুদ্ধ এনচাৰটো হ'ব দেৱহূতি। 28 নম্বৰ এনচাৰ কুৱেশ্যনটো আছিল তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ। ইয়াত বিপৰীত শব্দ বিচাৰিছিল। উন্নতিৰ বিপৰীত হ'ল অৱনতি আৰু কলাৰ বিপৰীত হ'ল বগা। 28ৰ খ নম্বৰত দিয়া আছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। দৰা কইনা ককা আইতা। দৰা কইনা ককা আইতা যিকোনো এটা দিলে হৈ যাব। আপোনালোকে মিলাই লোৱা। 28ৰ গত দিয়া আছিল তলত দিয়া যিকোনো এটা শব্দৰ সমৰ্থক শব্দ লিখা। বিপদ আপদ নবীন নতুন। সমৰ্থক শব্দ বিচাৰিছে। বিপদ হ'লে আপদ আৰু নবীন হ'লে নতুন তাৰ সমৰ্থক শব্দ। 28ৰ ঘ নম্বৰত আছিল অভি উপসৰ্গ ব্যৱহাৰ কৰি যিকোনো এটা বাক্য লিখা। ইয়াত অভিত উপসৰ্গ ব্যৱহাৰ কৰি যিকোনো এটা বাক্য লিখিব দিছে। অভিযোগ তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে 28 নম্বৰৰ নম্বৰ খালী ঠাইত উপযুক্ত অনুসৰ্গ বহোৱা। কামটো যত্নৰে কৰিবা ডেছ। ইয়াত চন হ'ব। কামটো যত্নেৰে কৰিবা চন। 28 নম্বৰৰ চ নম্বৰটো হ'ল তলৰ বাক্যটো শুদ্ধকৈ লিখা। কালিলৈ এটা বজাত আহিবা। কালিলৈ এটা বজাত আহিবা। ইয়াত শুদ্ধ এনচাৰটো হ'ব কালিলৈ 1 বজাত আহিবা। কালিলৈ 1 বজাত আহিবা শুদ্ধ এনচাৰ এইটো। 28 নম্বৰৰ ছ নম্বৰটো হ'ল তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপ লিখিব দিছে। বিগতীয়া মানে ঠাট্টা কৰা। বিগতীয়া ঠাট্টা কৰা ৰূপ হ'ব সুমৰন্তে স্মৰণ কৰোঁতে। সুমৰস্তে স্মৰণ কৰোঁতে। 16 নম্বৰৰ কুৱেশ্যনটো হ'ল যথা স্থানত যতি চিহ্ন বহোৱা। মানুহজন ইয়াত দিয়া আছে মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰ। তো ইয়াত শুদ্ধ এনচাৰটো হ'ব এনেকৈ মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰ। পিছৰ কুৱেশ্যনটো হ'ল 16 নম্বৰৰ প্ৰথম নম্বৰৰ কুৱেশ্যনটো হ'ল তলৰ যিকোনো এটা পৰস্পৰ বিপৰীতাৰ্থক শব্দ লিখা। আকৰ্ষণ বিকৰ্ষণ হাঁহি কান্দন বাহিৰ ভিতৰ। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে 16 নম্বৰৰ দ্বিতীয় চ নম্বৰটো হ'ল এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা বিচাৰিছিল। যি ৰাতি চৰে তাক নিশাচৰ বুলি কোৱা হয়। সখীয়েকৰ মাক সখী আই। চোবাই খোৱা বস্তু চব্য বুলি কোৱা হয়। এইকেইটা শুদ্ধ এনচাৰ। শুদ্ধ মানে যি ৰাতি চৰে তাক নিশাচৰ বুলি কয়। সখীয়েকৰ মাক সখী আই। চোবাই খোৱা বস্তু চব্য বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যনটোত দিয়া আছে 16 নম্বৰ বৰ্গজ নম্বৰটোত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ সমৰ্থক শব্দ লিখা। হাট হ'লে বজাৰ হ'ব। গছ বৃক্ষ পুৰণি প্ৰাচীন হ'ব। পুৰণি হ'লে প্ৰাচীন। 16 নম্বৰৰ ঝ নম্বৰটোত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। প্ৰত্যয় ভাঙিব দিছে। মগনীয়া মগৰ জক অনিয়া ঘৰুৱা ঘৰ জক উৱা লিখতা লিখ জক অতা।
থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আগন্তুক পৰৱৰ্তী পৰীক্ষাবিলাকৰ কুৱেশ্যনবিলাক পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।